হেল্ল' ফ্ৰেণ্ড, আজি আলোচনা কৰিম ব্ৰহ্মপুত্ৰ নদী প্ৰণালীৰ ওপৰত। তেন্তে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ব্ৰহ্মপুত্ৰ নদী মুঠ তিনিটা দেশ লৈ বিস্তাৰিত হৈ আছে: চীন, ভাৰতবৰ্ষ আৰু বাংলাদেশ। এই তিনিওটা দেশৰ অঞ্চলভেদে ব্ৰহ্মপুত্ৰ নদীৰ নাম বেলেগ বেলেগ। ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি স্থল হৈছে কৈলাশ পৰ্বতৰ ছেমায়ুংডুং গ্লেছিয়াৰত। কিছুমানে আকৌ ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তিস্থল আংছি গ্লেছিয়াৰ বুলিও কৈ থাকে। ছেমায়ুংডুং গ্লেছিয়াৰৰ পৰা ওলোৱাৰ পিছত আৰু ভাৰতবৰ্ষত সোমোৱাৰ আগলৈকে এই নদীখনৰ নাম য়াৰলুং চাংপো। য়াৰলুং চাংপো নদী চীন দেশত অৱস্থিত। চীন দেশৰ পৰা ভাৰতবৰ্ষৰ অৰুণাচল প্ৰদেশত সোমোৱাৰ লগে লগে এই নদীখনৰ নাম হৈ পৰে চিয়াং নদী। অৰুণাচল প্ৰদেশৰ চিয়াং, দিবাং আৰু লোহিত নদী অসমৰ শদিয়া নামৰ ঠাইত একলগ হৈ এই নদীৰ নাম ব্ৰহ্মপুত্ৰ হৈছে। ব্ৰহ্মপুত্ৰ নদীৰ পুৰণি সংস্কৃত নেম লোহিত্যা। পূৰ্বতে অসমৰ জনজাতীয় লোকসকলৰ মাজত ব্ৰহ্মপুত্ৰ নদী ভোলাম বুথুৰ নামেৰেও পৰিচিত আছিল। ছিকিমৰ তিষ্টা নদী আৰু ব্ৰহ্মপুত্ৰ নদী একলগ হৈ বাংলাদেশত গৈ ইয়াৰ নাম হৈছে যমুনা নদী। যমুনা নদী কিছুদূৰ যোৱাৰ পিছত পদ্মা নদী হিচাপে জনা যায় আৰু শেষত পদ্মা নদী গৈ বংগোপসাগৰত মিলিত হয়। শেষত এটাই অনুৰোধ, যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে বেলেগে চোৱাৰ সুযোগ কৰি দিব। ধন্যবাদ।